নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। পথাৰত গৈ আছোঁ, এয়া পথাৰ। এই ছোৱালীজনীৰ লগত পথাৰলৈ আহিছোঁ মই। তাই আগে আগে যায়ে পালা মোক এৰি থৈ। ইফালে এয়া মানে গধূলি আৰু গৰু নিয়া মানুহবিলাক পথাৰত। এয়া দেখিছেনে কত গৰু টানি টানি লৈ যাই আছে, ৰখি আছে, মানে গৰু চাৰি আছে আৰু ৰখি আছে। আৰু ইফালে গৰুবিলাক গধূলি হোৱাৰ কাৰণে গৰুবিলাক পূৰা ঘৰমুৱা হৈছে আৰু এয়া দৌৰি দৌৰি যাই আছে গৰুবিলাক পূৰা। এয়া আমি আহি পালোঁ এতিয়া আমাৰ বেৰটোলৈ। ইয়াতে আলু ৰুইছে। এয়া সৰু সৰু গজালি ওলাইছেহে মাত্ৰ। বিন ৰুইছি। বিন নহয় দে, ভেন্দিহে নেকি? মই বিন বুলি ভাবিছিলোঁ। এয়া বোলে ভেন্দি। এয়া ভেন্দি ৰুইছে। ৰুওঁতে মই নাছিলোঁতো অৱশ্যে, সেইকাৰণে পাতকেইটা দেখি চিনি পাব পাৰা। এয়া ভেন্দি সৰু সৰু পুলি হৈছেহে মাত্ৰ। আলু আলু সৰু সৰু গজালি ওলাইছে, বহুত দিনো হোৱা নাই বাৰু ৰুবৰ কাৰণে। এয়া সৰু সৰু গজালিবোৰ ওলাইছে। আলু হৰলি সৰু আলু গুটি ভাজি পুৰা খাব পাৰিম। ইয়াতে তাৰমানে একেলগে খেতি কৰিছে। ইফালে আমাৰ পেহীহঁতৰ আৰু এয়া এইখিনি আমাৰ আলুখিনি এয়া দেখালোঁ। বেৰৰ পৰা ওলাই আহিলোঁ বাৰু, আলুখিনি দেখালোঁ। আপোনালোকে কোনে কোনে আলু ৰুইছে কমেণ্ট কৰি জনাব। মই অৱশ্যে ৰোৱা নাই, পেহা আৰু আমাৰ দেউতাই লগ লাগি ৰুইছে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।